Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পংখিমাইনা YouTube চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ দিহানামৰ অনুষ্ঠান আছে দুলিয়াজানত আৰু এতিয়া আমি ট্ৰেইন ষ্টেচনত ৰখি আছোঁ বৰ্তমান অলপ ঘূৰি কৰি ফুৰিছোঁ আৰু গোটেইকেইজনী ছোৱালীয়ে দেখিবলৈ পাইছে আপোনালোকে লগত ভাগ্যশ্ৰী দেৱী আছে আৰু পিছলৈ ভিডিঅ' চাই থাকিব কি হয় কি নহয় এতিয়ালৈ বাই আমি এতিয়া ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ এয়া দেখিছে আমাৰ সংগীবৃন্দ নামৰ কিমান অপেক্ষা কৰি আছে ট্ৰেইনখন আহাই নাই আমি বৰ্তমান 10:30 বজাতে আহিলোঁ আমাৰ আছিলে 12:30 বজাত ট্ৰেইন আৰু এতিয়া আমি ইয়াত সকলোৱে বহি আছোঁ চাই দিয়া এয়া ৰাখাবা ৰিকু কলিতা বাঁহী বাদক আৰু এইফালে বৰতাল বাদক প্লিজ চাই থাকক ভিডিঅ'টো এতিয়া বৰ্তমান আমি ট্ৰেইনত উঠিলোঁ আৰু অলপ সকলোৱে শুই ল'লোঁ এয়া দেখিছে চকু একদম ডাঙৰ হৈ গৈছে ইমান টোপনি মাৰিছোঁ আৰু এতিয়া আমি ট্ৰেইনত আহিলোঁ আৰু খোৱা বোৱা কৰিলোঁ আপোনালোকক বাৰু সেইবিলাক দেখুওৱা নাই বৰ্তমান আমি এতিয়া দুলীয়াজান পালোহি আৰু তাৰ পৰা গাড়ী পঠাই দিছে আৰু আমি এতিয়া গোটেইখিনি আহিছোঁ আমি এতিয়া প্ৰগ্ৰাম কৰিবৰ কাৰণে ৰেডি হৈছোঁ আৰু সকলোকে মই অলপ দেখাই দিছোঁ আপোনালোকক আৰু আমি এতিয়া ওলাই গৈ হোৱাৰ পিছত একপি ফটো উঠি লৈছোঁ কাৰণ মাইকী মানুহটো বেছি ফটো উঠাৰ চখ থাকে হয়নে নহয় সেইবাবে আৰু এয়া আমাৰ ভাগ্যশ্ৰী বাক চাওক সকলোৱে কিমান মৰম লাগিছে নহয়নে কমেণ্ট এটা কৰি জনাব দেই আৰু এতিয়া আমি নাম গাবলৈ বুলি ওলাইছোঁ যাওঁ আৰু তালৈ চাই থাকিব ভিডিঅ'টো এতিয়া আমাক তেখেতসকলে নামৰ স্থলীলৈ আগবঢ়াই নিবলৈ আহিছে আৰু মই আপোনালোকক বেছি ভিডিঅ' দেখাব নোৱাৰিম দিহানাম গোৱা তাৰ মাজতে মই অলপ ভিডিঅ' আপোনালোকক দেখাম আৰু কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাই দিব দেই ইমান সুন্দৰকৈ এইয়া গেটখন বনাইছে চাওকচোন আমি আমাৰ দিহানামৰ অনুষ্ঠান সামৰণি মাৰি এতিয়া অন্নমুঠি খাওঁ বুলি ভাবিছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে বৰ্তমান আমি এতিয়া নাম গাই আহিলোঁ আৰু ভাতো খাই ল'লোঁ আৰু এতিয়া আমি ৰুমলৈ গৈ আছোঁ আমাক যিটো ৰুমত থাকিব দিছে আমি আজি ৰাতিটো ইয়াতে থাকিম আৰু এতিয়া আমি সকলোৱে আজি ইয়াতে থাকিম আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই